প্ৰথমতে সকলোকে নমস্কাৰ জনাই মই আছামিজ পাকঘৰ চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। এয়া মাছৰ জোলটো কিহেৰে বনাইছোঁ ধৰিব পাৰিছেনে? এয়া বনাইছোঁ মই বুনপুকেৰে। আপোনালোকৰ মাজত এতিয়া শ্বেয়াৰ কৰিম, আহকচোন আৰম্ভ কৰোঁ। এয়া মই আধা কেজি নাৰকুঢ়িয়া মাছ ৰাখিলোঁ বেপাৰীৰ পৰা। এতিয়া মই বাকলিবোৰ গুচাই চাফা কৰি ল'ম মাছবোৰ। এনেদৰে মই মাছখিনি চাফা কৰি লৈছোঁ আৰু মই পেটুটোও ৰাখি দিছোঁ। খাবলৈ খুব ভাল লাগে মোৰ পেটুটো। আৰু মাছটো এনেদৰে মই বাকলিবোৰ গুচাই চাফা কৰি লৈছোঁ। এতিয়া মই ফ্ৰাই কৰি ল'ম। মাছবোৰ যেতিয়া ফ্ৰাই কৰিব তেতিয়া তেল গৰম হওঁতে তেলত অকণমান হালধি দিব লাগে। হালধি দিলে তাৰমানে মাছবোৰ দিলে তেলটো ছিটিকি নাযায়। মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই গোটেইখিনি মাছ ফ্ৰাই কৰি লৈছোঁ এনেদৰে। এয়া পাতবোৰ আপোনালোকে কি কয় নাজানো, আমি হ'লে বুনপুক বুলি কওঁ। এয়া মই ঘৰতে ৰুইছিলোঁ আৰু ধুনীয়াকৈ মই এতিয়া আগবোৰ উঠাই আনিছোঁ। এতিয়া মই পাতখিনি মিক্সিত পেষ্ট কৰি ল'ম। ইয়াৰ লগত মই কেইটামান চাউল জিকাই ৰাখিছিলোঁ সেয়াও দি দিম। পাতেৰে মাছৰ জোল বনালে এনেদৰে চাউলৰ গুড়ি দি বনাবচোন, বহুত টেষ্টি আৰু সোৱাদ লগা হয় খাবলৈ। এতিয়া মই মাছ ফ্ৰাই কৰা কেৰাহীটোতে এটা আলু কাটি ফ্ৰাই কৰিব দি দিছোঁ। এয়া আলুখিনি মই ফ্ৰাই কৰি ল'ম প্ৰথমতে। আলুখিনি ফ্ৰাই হোৱাত মই নমাই দিলোঁ। এতিয়া মই 3টা শুকান জলকীয়া দি দিম ইয়াতে। জলকীয়া 3টা ফ্ৰাই হোৱাত মই এতিয়া পিঁয়াজ এটা কাটি ৰাখিছিলোঁ সেয়া দি দিম। পাতৰ জোল বনাওঁতে বহুত কিবা কিবি দি থাকিব নালাগে। চিম্পুলকৈ বনালেও বহুত টেষ্টি আৰু সোৱাদ লগা হয়, লগতে বহুত হেল্ডি হয়। ইয়াৰ লগত দিছোঁ মই আদা নহৰু আৰু জলকীয়া খুন্দি ৰাখিছিলোঁ সেয়া দি দিছোঁ। সেইখিনিও এতিয়া পিঁয়াজৰ লগত ফ্ৰাই কৰি ল'ম। আদা নহৰু আৰু জলকীয়া ফ্ৰাই হোৱাত মই পাতৰ পেষ্টটো দি দিম ইয়াতে। ইয়াৰ পিছত মই মিক্সিৰ কাপটোও অহালি দি দিছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ পাতৰ জোলটো উতলিছে। এতিয়া মই ফ্ৰাই কৰি ৰখা আলু আৰু মাছখিনি দি দিম। এতিয়া মই পাতৰ জোলটোত দিম সোৱাদ অনুপাতে নিমখ, হালধি আৰু লগতে মই জিৰা গুড়িও এচামুচ দি দিম। এতিয়া মোৰ আটাইবোৰ দিয়া হৈ গ'ল। 10 মিনিটমান সময় উতলিব দিম জোলটো। মোৰ ভিডিঅ'টো যদি কোনোবাই নতুনকৈ চাইছে ৰিকুৱেষ্ট কৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই ল'ব। মই দিয়া ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনবিলাক পাই থাকিব। আৰু ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব প্লিজ। আৰু মোৰ পুৰণীয়া বন্ধু বান্ধৱীসকলকো অশেষ ধন্যবাদ জনালোঁ। আগলৈও এনেদৰে ছাপোৰ্ট কৰি থাকিব। কোনোবাই যদি মোৰ ভিডিঅ' চাই কমেণ্ট কৰিছে তেতিয়াহ'লে তেওঁৰ ভিডিঅ'ও চাওঁ আৰু লগতে কমেণ্টো কৰি ছাব কৰিও দিওঁ। এদিনাখন এজনী মাইকীয়ে মোক ধমকি দি কৈছে তেখেতে হেনো মোক ছাব কৰি দিছে, মই যদি ছাব কৰি নিদিওঁ তেখেতে হেনো মোক আনছাবস্ক্ৰাইব কৰি দিব। কিন্তু মোৰ সেইজনী মাইকীৰ অলৰেডি ছাবস্ক্ৰাইব কৰাই আছিল। মাইকী মানুহ হৈ এনেকুৱা ব্যৱহাৰ ভাল নালাগে নহয়নে?